নমস্কাৰ। আজি মোৰ মনটো খুব ভাল লাগি আছে। কি কাৰণে ভাল লাগিছে মই তাকে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকৰ মাজত। যেতিয়া যোৱা 27 তাৰিখে নিউজত এটা খবৰ পাইছিলোঁ, জুবিন গাৰ্গক পুনৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে, জুবিন গাৰ্গ পুনৰ অসুস্থ। যেতিয়া এই খবৰটো পাইছিলোঁ তেতিয়া মোৰ মনটোত খুব দুখ লাগিছিলে। বুকুত খুব এটা বেয়াকৈ খুন্দা মাৰিছিলে জুবিন দাৰ পুনৰ অসুস্থ হৈছে বুলি কোৱা কথাটো শুনি। আৰু অকল মোৰে নহয়, হয়তো গোটেই অসমবাসী ৰাইজৰ হয়তো বেয়া লাগিছিলে, কাৰণ আমি জুবিন দাক বহুত মৰম কৰোঁ, জুবিন দাক বহুত ভাল পাওঁ। সেয়েহে আমাৰ দুখ লগাটো স্বাভাৱিক। আমি কেতিয়াও নিবিচাৰোঁ জুবিন দাৰ অসুস্থ হৈ থকাটো। আৰু মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম, জুবিন দা সোনকালে সুস্থ হৈ উঠক, সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহক, জুবিন দাৰ দীৰ্ঘায়ু হওক, এয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আমি সকলোৱে জানো জুবিন দাৰ হৈছে আমাৰ অসমৰ সম্পদ। যেনেকৈ আমি আমাৰ এটা সম্পদ ক্ষতি হোৱাটো নিবিচাৰোঁ, ঠিক তেনেকৈ আমিও জুবিন দাৰ অসুস্থ হোৱা কথাটো নিবিচাৰোঁ। জুবিন দাৰ অসুস্থ হৈ থকা কথাটো আমি মানি ল'ব নোৱাৰোঁ। কাৰণ জুবিন দাৰ অবিহনে আমি জানো, জুবিন দাৰ অবিহনে আমাৰ অসমখন কেতিয়াও শুৱনি হ'ব নোৱাৰে। আমি জুবিন দাৰ হ'লেহে আমাৰ অসমখন শুৱনি হ'ব। কাৰণ আমি সকলোৱে জানো জুবিন দাৰ আমাৰ অসমৰ কাৰণে মহত্ব কিমান, জুবিন দাই আমাৰ অসমৰ কাৰণে কিমানখিনি কাম কৰি গৈছে। সেয়েহে আমি সদায় জুবিন দাৰ সুস্থ হৈ থকাটোৱে আমি কামনা কৰোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, জুবিন দা সদায় সুস্থ হৈ থাকক, জুবিন দা সদায় আমাৰ মাজত থাকক। আৰু জুবিন দালৈ মোৰ এটা বিনম্ৰভাৱে অনুৰোধ থাকিল, জুবিন দাৰ আপুনি ৰেষ্ট লওক কেইদিনমান, আপুনি কেইদিনমান বিৰতি থাকক, আপোনাৰ ৰেষ্টৰ প্ৰয়োজন। প্ৰথমে আপোনাৰ স্বাস্থ্যটো সুস্থ কৰি লওক। আপুনি এনেকৈ অসুস্থ হৈ যোৱাকৈ আমাৰ কাৰণে কাম নকৰিলেও হ'ব। আমি সদায় আপোনাক ভাল পাওঁ, আপোনাৰ প্ৰতি সদায় আমাৰ মৰম আছে। আপুনি সুস্থ হৈ থাকিলেই আমি সদায় সুখী, কাৰণ আপোনাৰ নামটোতে আমি গৰ্বিত কৰোঁ, আপোনাৰ নামটোতে আমি শক্তি পাওঁ। গতিকে আপুনি সদায় সুস্থ থাকক, ভালে থাকক। মোৰ ক'বলগীয়াখিনি এয়াই আছিল। আৰু আজি মোৰ মনটো ভাল লগাৰ কাৰণ হৈছে, কাৰণ জুবিন দাই নিজে এটা পোষ্ট কৰিছিলে যোৱাকালি, তেওঁ বৰ্তমান সুস্থ আছে, এতিয়া চিন্তাৰ কোনো প্ৰয়োজন নাই। এই কথাটো কোৱাৰ কাৰণে মোৰ খুব ভাল লাগি আছে। আৰু জুবিন দাই কিনো কৈছিলে ভিডিঅ'টোত চাওঁচোন বলক। জনাইছোঁ আৰু চিন্তা কৰিবলগীয়া কাৰণ নাই। মোৰ কালি অকণ গাটো বেয়া হৈছিলে, ব্লাড প্ৰেছাৰটো অলপ হাই হৈ গৈছিলে। মই ষ্টুডিঅ'ত কাম কৰি আছোঁ আৰু ঘৰলৈ আহি পেলাই মই ফিল কৰিলোঁ যে মই প্ৰেছাৰটো চেক কৰিব লাগে। কৰোঁতে দেখিলে প্ৰেছাৰটো যথেষ্ট হাই। সেইকাৰণে মই হস্পিটেললৈ গুচি আহিলোঁ আয়ুষ্মানত। আৰু তেওঁলোকে ৰাতিৰে মোক গোটেই টেষ্ট কৰি আজি সুস্থ বুলি ডিক্লেয়াৰ কৰিছে। আৰু মই 24 ঘণ্টা অবজাৰ্ভেশ্যনত থাকিম ইয়াত আয়ুষ্মানত। আৰু কাইলৈ ৰাতিপুৱা মই পুনৰ মোৰ কামলৈ ঘূৰি যাম, ঘৰলৈ ঘূৰি যাম। সকলোকে মৰম জনাইছোঁ আৰু আশীৰ্বাদ কৰিব যাতে মই সোনকালে ঘূৰি আহিব পাৰোঁ। থেংক ইউ ভেৰি মাছ, লাভ ইউ। অতি সোনকালে লগ পাই আছোঁ।